প্ৰকৃতিৰ খঙৰ পৰিণতি ভুগি আছে মানৱ জাতিয়ে। এফালে কৰোনাৰ আতংক, আনফালে ধুমুহাৰ তাণ্ডৱ। মানুহৰ পাপৰ ঘৰ ভৰি পৰিছে আৰু সহ্য নকৰে প্ৰকৃতিয়ে। যধে মধে গছবন কাটি তহিলং কৰিছে, জীৱ জন্তুক অন্ন হিচাপে ব্যৱহাৰ কৰিছে, অধিক উৎপাদনৰ বাবে মাটিৰ হানি কৰিছে, নিত্য নতুন কাৰখানাৰ সৃষ্টি কৰিছে, বিলাসিতা জীৱন যাপনৰ বাবে ফ্ৰিজ, যান বাহন আৰু কত কি যে ব্যৱহাৰ কৰিছে, যাৰ প্ৰতিদান ভুগি আছে মানৱ জাতিয়ে। শহ মৃতদেহ জীৱ জন্তুৱে খাইছে, নতুন নতুন বেমাৰৰ সৃষ্টি হৈছে। এতিয়াও সময় আছে, হে মানৱ জাতি, প্ৰকৃতিৰ নিয়ম মানি চলা, নহলে নিজৰ অস্তিত্বই বিচাৰি নাপাবা। বন্ধুসকল, কবিতাটো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।